আছে ব্যৱস্থাটোৰ ওপৰত বিশ্বাস যাতে ৰাখে। দিনা ঘটনা হৈ পেলাই এইটো ভয় খাই ইয়াতে একেলগে মানে গোট খাই আছে আমাৰ সিকিউৰিটি দিয়াই আছে আজি আমাৰ কনফিডেন্স বিল্ডিং মেজাৰ বহুতখিনি লোৱা আছে আৰু আজি মিটিং ৰখা হ'ব গোটেই পক্ষক লৈ পেলাই তো আকৌ মই সেইটোৱে আজি কথা পাতিলোঁ তেওঁলোকৰ লগত আৰু কনফিডেন্স এটা দিলোঁ এই আস্থা ৰাখিব লাগে সিকিউৰিটি চিষ্টেম আমাৰ পূৰা আছে আৰু এওঁলোকে এই গাঁৱৰে হয় বেলেগৰ পৰা উঠি অহা নাই ইয়াৰে হয় তো তেওঁলোকে কনফিডেন্স এটা ৰাখক সব ঠিকে থাকিব আৰু নিজৰ নিজৰ ঘৰত যাওক আৰু তেনেকুৱা আমি আহ্বান জনাইছোঁ। খবৰ ওলাইছে স্যাৰ উগ্ৰপন্থী কিবা লিংক পোৱা গৈছে এই ঘটনাৰ লগত এইখিনি ইনভেষ্টিগেট হ'ব এতিয়ালৈকে মাৰ চাকুত তেনেকুৱা পৰা নাই আৰু যি প্ৰথম দিনা ঘটনা হৈছিল এক্সিডেণ্টেল ঘটনা হৈছিল সেইটো লৈ পেলাই বাঢ়ি গৈছিল মিষ্ট্ৰাষ্ট এটা তো এতিয়া নৰ্মেলচি আহি গৈছে প্ৰায় আৰু চবেই মানে উৰা বাতৰি তেনেকুৱা ইমান মন কৰিব নালাগে সিকিউৰিটি আছে আমাৰ সিকিউৰিটি কিমান ডিপ্লয় কৰা হৈছে আৰ্মি চিআৰপি আৰ্মি তো ফ্লেগ মাৰ্চ কৰিছে আমাৰ CRPF আছে ৰেপিড একশ্যন ফ'ৰ্চ আছে আসাম পুলিচ বাটালিয়ন আসাম পুলিচ বহুতখিনি জিলাৰ পৰা লৈ আনি ইয়াতে মোতায়েন কৰি ইষ্টাব্লিছ কৰি দিয়া আছে যোৱাকালিৰ পৰা আপুনি আছে কোনো নতুন ঘটনাটো হোৱা নাই না একো নাই এইকাৰণে মই কৈছোঁ ৰাইজে চবৰ এটা এজনে এজনৰ ওপৰত বিশ্বাস ৰাখক কোনো কাৰো ক্ষতি কৰিব নিবিচাৰে এটা প্ৰথম দিনা উত্তেজনাত যি হ'ল হৈ গ'ল তাৰপিছত যোৱাকালি একো হোৱা নাই যোৱা ৰাতি একো ঘটনা হোৱা নাই আজিতো চব ঠিকেই আছে তো সবে আইনৰ ওপৰত আস্থা ৰাখি নিজৰ নিজৰ ঘৰত থাকক আৰু সিকিউৰিটি আমাৰ থাকিব। যোৱা যি 2012 চনৰ যি গোষ্ঠী সংঘৰ্ষ এই পুৰণা ভিডিঅ' কিন্তু সামাজিক মাধ্যমত কিছুমান দুষ্ট চক্ৰই কিন্তু প্ৰচাৰ কৰা দেখা গৈছে সেইখিনি কৰিব নালাগে কোনো আগৰ যি ঘটনা হৈ গ'ল তাৰপিছত শান্তি স্থাপনা হৈছিল আৰু এইকাৰণে ইণ্টাৰনেটটো কৰ্তন কৰি দিয়া হ'ল কেলে এইটো চান্স লৈ পেলাই বহুতখিনি এণ্টি নেশ্যনেল এলিমেণ্টবিলাকে এনেকুৱা গোষ্ঠী সংঘৰ্ষ কৰাব সিহঁতি চান্স বিচাৰি থাকে সদায় এইটো সিহঁতৰ চক্ৰত কোনো পৰিব নালাগে আৰু আগৰ ঘটনা হোৱাৰ পিছত সমাজটো বহুতখিনি আগবাঢ়ি গৈছে তাৰ পিছত এতিয়াতো শান্তি সম্প্ৰীতিৰে চবে আছে সেইমতে চবে থাকিব লাগে আচ্ছা যিটো বাতৰি ওলাইছে মাওবাদীৰ যিটো আপোনাৰ লিংকৰ কথা ওলাইছে এইটো ভুৱা বাতৰি নেকি এতিয়ালৈকে তেনেকুৱা লিংকটো আমাৰ ইনভেষ্টিগেশ্যনত এতিয়ালৈকে অহা নাই যদি পিছত আহে তেতিয়া দেখা যাব আৰু আচ্ছা ছ'চিয়েল মিডিয়াত ভুৱা প্ৰচাৰ কৰিলে আপোনাৰ আৰু ইয়েছ একশ্যন ল'ম আমি এইটো যোৱাকালিও একশ্যন লোৱা হৈছে আৰু ছ'চিয়েল মিডিয়াত এনে উল্টা পাল্টা যি আছে ভিডিঅ' বনাই উচটনি দিয়া মানুহ তেওঁলোকক এতিয়া মই আকৌ এটা ৱাৰ্ণিং দিব বিচাৰিছোঁ সামাজিক এইটো সদ্ভাৱ তেনেকুৱা নষ্ট কৰিবলৈ কেতিয়াও এটেম্প্ট ল'ব নালাগে আৰু যিখিনি আমি পাইছোঁ অলৰেডি আমি একশ্যন লৈ আছোঁ তাৰ ওপৰত ইণ্টাৰনেট কিমান দিনলৈ কৰ্তন থাকিব যেতিয়া কনফিডেন্স আহি যায় আমি ৰিষ্ট'ৰ কৰি দিম আণ্ডাৰ কণ্ট্ৰলত আছে এতিয়া কণ্ট্ৰলত আছে পুৰা কণ্ট্ৰলত আছে কেতিয়া মানুহবিলাক কেতিয়া যাব পাৰিব ঘৰৰ নিজৰ ঘৰত এতিয়া যাবই পাৰে আৰু চবে বহুত দূৰত কোনো গুচিও অহা নাই চব ঘৰৰ ওচৰে পাজৰে আছে ইয়াত বহুত দূৰৰ পৰা কোনো অহা নাই এইটো ইয়াত যি কথা পাতিলোঁ তেওঁলোকে নিজৰে কামত আছে কিন্তু কথাটো হ'ল নিজৰ ঘৰ এৰি একেলগে স্কুলত মানে গোট খাই লৈছে আৰু ঠিক আছে আপোনালোকে কেনেকুৱা পৰিৱেশ দেখিছে এতিয়া এতিয়া এভৰিথিং ইজ আণ্ডাৰ কণ্ট্ৰল আমি ভালকৈ পূৰা ডমিনেট কৰি আছোঁ এতিয়া আমাৰ লগত RAF আহিছে CRPF আছে আৰ্মি আছে আৰু আমাৰ আসাম পুলিচৰ চবৰ বৰিষ্ঠ অধিকাৰীক লৈ DGP ছাৰৰ ইয়াতে কেম্প কৰি আছে IGL চাবে ইয়াতে আছে চবে আমি মিলি পূৰা গোটেই ৰাতিও এৰিয়া ডমিনেট হৈছে এতিয়াও আমাৰ গোটেই এৰিয়াত মানুহ কনফিডেন্স বিল্ডিঙৰ কাৰণে আমাৰ কাম চলি আছে বিকজ উৰা বাতৰি যি হয় মানুহবিলাকক মই এটা ৰিকুৱেষ্ট কৰোঁ উৰা বাতৰিত গুৰুত্ব দিব নালাগে যি সঁচা কথা আছে ভেৰিফাই কৰক আমাক জনাও যদি কিবা ইনফৰমেশ্যন পায় পুলিচক জনাব লাগে এডমিনিষ্ট্ৰেশ্যনক জনাব লাগে আমি একশ্যন লওঁ যি মানুহ হাতত ল'ব তাৰ বিৰুদ্ধে ঠোচ কাৰবাই হ'ব বাট নিজৰ হাতত কোনোবা আইন ল'ব নালাগে কালি সন্ধিয়াৰ পৰাই শান্তি দেখা গৈছে কোনো ঘটনাটো নতুনকৈ ঘটা নাই আমাৰ কণ্ট্ৰলত আছে গোটেই এৰিয়াটো আমি ডমিনেট কৰি আছোঁ ইতিমধ্যে আশ্ৰয় শিবিৰত থাকিব লগা হৈছে ভয় আশংকা তেওঁলোকৰ আছে যি আপোনাক কৈছোঁ যে যেনেকৈ উৰা বাতৰি লৈ মানুহ নিজে ওলাই আহিছে তেওঁলোকক আমি সুৰক্ষা দিছোঁ তেওঁলোকক আমি আহ্বান কৰিছোঁ নিজৰ বাসগৃহত যাওঁ আমি তেওঁলোকক সুৰক্ষা দিম মানে আশ্ৰয় শিবিৰৰ পৰা এতিয়া যাব পাৰে মানুহ আমি ৰিকুৱেষ্ট কৰিছোঁ চবকে জনাই আছোঁ আৰু কনফিডেন্স বিল্ডিং হ'ব নিজে যাবই আমাৰ এটা ভাল পৰিস্থিতি আহিব লাগে সেইকাৰণে চবকে আমিও ৰিকুৱেষ্ট কৰি আছোঁ তেওঁলোকক ডমিনেট কৰাৰ কাৰণে ফ'ৰ্চ এৰিয়াত ফ'ৰ্চ ডমিনেট কৰাকৈ তেওঁলোকৰ কনফিডেন্সটো ঘূৰাই আনিব চেষ্টা কৰিছোঁ ৰেপিড একশ্যন ফ'ৰ্চ আৰ্মিক দেখিছোঁ চব ঠাইত আছে তেওঁলোকে পূৰা ডমিনেট কৰি ফ্লেগ মাৰ্চ হ'ব নেকি আজি চলি আছে এইটো আমাৰ চলি আছে এৰিয়া ডমিনেশ্যন গাঁৱে ভূঞে শান্তি সভা হ'ব বুলি শুনা গৈছে এইটো হৈ আছে এইটো আমাৰ এডমিনিষ্ট্ৰেশ্যনক লৈ DC চাহাবে তেওঁ ফালে পৰা কৰি আছে ইভেন গোটেই ষ্টেট গভৰ্ণমেণ্টৰ মেচিনাৰীটো ইউজ হৈ আছে আচ্ছা ঘটনাৰ লগত যিটো ঘটনা হৈ গৈছিল তাৰ লগত জড়িত বহুত ব্যক্তিকে আটক কৰাইছে এতিয়ালৈকে সৰ্বমুঠ কিমান মানুহক
আটক কৰা হৈছে? আমি যি ঘটনা হৈছিলে মেইন ইনচিডেণ্ট যি হৈছিলে যাক লৈ ইমান হ'ল তাতে 19 মানুহ এৰেষ্ট হৈছে। এইখিনি 19 মানুহ কোৰ্টত আজি প্ৰেৰণ কৰা হ'ব আৰু বাকী কালি ঘটনা লৈ আমি 3টা মানুহ ডিটেইন হৈছিলে আৰু মানুহ আমি আইডেণ্টিফাই কৰিছোঁ, তাৰ বিৰুদ্ধে একশ্যন হ'ব। মানে আইন হাতত তুলিলে জেলত যাব লাগিব। জনে আইন হাতত ল'ব তাৰ বিৰুদ্ধে কাৰ্যবাহী হ'ব। ছাৰ কোকৰাঝাৰত প্ৰায় এনেকৈ ঘটনা সংঘটিত হৈ আছে, আৰক্ষী ক'ৰবাত ব্যৰ্থ হৈছে নেকি? য'ত যেনেকৈ কিবা ইলিগেল হয় তাতে আমি একশ্যন লৈ থাকোঁ। যদি কোনোবা দুষ্কৃতিকাৰী কিবা কৰাৰ কাৰণে চেষ্টা কৰে তাৰ বিৰুদ্ধে আমি কাৰ্যবাহী কৰিম। থেংক ইউ।